শিৰোনাম চৰাই। কবি কাজললতা মেধি। পাঠ হিৰণ্য মহন্ত। সময়ে সুখৰ সতে কৰা দুখৰ গোপন চুক্তিপত্ৰখনি ইমান সহজে ছিঙি দলিয়াই নেপেলায়। এন্ধাৰ কুটি কুটি খোৱা চৰাই জাক এদিন নিশ্চয় আহিব, উৰি আমাৰ আকাশেৰেও পোহৰৰ গীত গাই গাই। বৰষুণৰ ফুলবোৰ ঠোঁটত গুজি লৈ যেতিয়া আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল ডাৱৰৰ সেই উৰণীয়া চৰাইজাক, মই ৰৈ আছিলোঁ তেতিয়া একে ঠাইতেই ওঠত গুজি লৈ এখন বিশাল মৰুভূমিৰ তৃষ্ণা। সুগন্ধি ৰ'দৰ চোতালত বহি এটি এটিকৈ সুখৰ স্বৰ্ণমুদ্ৰাবোৰ গণি আছোঁ মই। কৰেনো দুখৰ চৰাই, নিবিনাবি আহি ৰৈ ৰৈ পদূলিমুখৰ মোৰ শেৱালি জোপাতে পৰি। ধন্যবাদ।